নমস্কাৰ, মোৰ টিডি মিলিম শইকীয়া। এই মুহূৰ্তত লৈ আহিছে এটা বিশেষ খবৰ। তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত পোহৰলৈ আহিছে এটা বিশেষ খবৰ। গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত হ'ল অসমৰ বিহু। গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰাৰ নামত অসম চৰকাৰে গিনিজ বুক কৰ্তৃপক্ষক পৰিশোধ কৰিবলগীয়া হ'ল 1,66,00,000 টকা। RTIত ওলাল এই তথ্য। আজিৰ পৰা এবছৰ পূৰ্বে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছত অন্তৰ্ভুক্ত হ'ল বিহু নাচ আৰু ঢোল বাদন। কিন্তু আধা ঘণ্টাৰ বিহু নাচত গিনিজক অসম চৰকাৰে দিলে 1,66,00,000 টকা। পঞ্জীয়ন কনচালটেঞ্চিত ব্ৰয় বিজন পৰিমাণৰ ধন। এবছৰ পূৰ্বৰ সৰুসজাই ষ্টেডিয়ামৰ এই দৃশ্য হয়তো সকলোৰে মনত আছে। প্ৰথমবাৰৰ বাবে 11,304 বিহুৱতীয়ে অংশ লৈছিল বিহু নাচত। ঢোল বাদনত অংশ লৈছিল 2,710 জন বিহুৱাই। এই আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ জৰিয়তে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছত অন্তৰ্ভুক্ত হ'ল বিহু নাচ আৰু ঢোল বাদন। বিহুৱে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা লাভ কৰাৰ বুলিও দাবী কৰিলে চৰকাৰে। বিহু বিশ্ব দৰবাৰত প্ৰতিষ্ঠা লাভ কৰিলে নে নাই সেয়া অন্য প্ৰসংগ। কিন্তু বিহু নাচৰ স্বীকৃতিৰ বাবে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ কৰ্তৃপক্ষক ৰাজ্য চৰকাৰে আদায় দিবলগীয়া হ'ল 1,66,00,000 টকা। তথ্য জনা অধিকাৰ আইনৰ জৰিয়তে পোহৰলৈ আহিছে এই তথ্য। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি দেৱব্ৰত শইকীয়াৰ আবেদনৰ উত্তৰত এমটনে জনোৱা মতে যোৱা বছৰ 13 এপ্ৰিলৰ এই অনুষ্ঠানৰ বাবদ মাৰ্কিন প্ৰতিষ্ঠান গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছক 1,66,82,722 টকা আদায় দিয়ে অসম চৰকাৰে। সেইদিনা বিহু নাচৰ বিশ্ব অভিলেখৰ বাবে পঞ্জীয়ন আৰু কনচালটেঞ্চিৰ নামত চৰকাৰে আদায় দিছিল 14,90,722 টকা। পঞ্জীয়ন 59 লাখ, কনচালটেঞ্চিত 55,90,722 টকা দিবলগীয়া হৈছিল অসম চৰকাৰে। কেৱল ইমানেই নহয়, ঢোল বাদনৰ পঞ্জীয়নত 30,60,000 টকা আৰু কনচালটেঞ্চিত 28,32,000 টকা অতিৰিক্তভাৱে আদায় দিছিল অসম চৰকাৰে। আৰু এই কথা ইমান দিনে চৰকাৰে গোপনে ৰাখিছিল। এই অনুষ্ঠানত অংশ লোৱা নাচনী আৰু ঢুলীয়াক দিয়া হৈছিল 25,000কৈ টকা। ৰাজহুৱা কৰা হৈছিল মাথো এই ঢুলীয়া নাচনীক দিয়া টকাৰ কথাহে। জিলাই জিলাই অনুষ্ঠান পাতি বিহুৱা নাচনীক দিয়া হৈছিল চেক। প্ৰশংসা বুটলিবলৈকে চৰকাৰে অনুষ্ঠানৰ নামত চৰকাৰে খৰচ কৰিছিল ৰাজকোষৰ বৃহৎ ধনৰাশি। ইপিনে অনুষ্ঠানত অংশ ল'বলৈ অহা বিহুৱা নাচনী থকাৰ বাবতো খৰচ কৰিছিল 5,61,00,000 টকা। খোৱাৰ বাবতো খৰচ কৰিছিল 4,08,000 টকা। সৰুসজাইৰ আলোকসজ্জা আৰু শব্দৰ প্ৰণালীত খৰচ হৈছিল 1,99,00,000 টকা। আনহাতে আন শিতানত খৰচ হৈছিল 41,20,00,000 টকা। গিনিজক দিয়া মাচুল বাদ দি চৰকাৰৰ মুঠ খৰচ হৈছিল প্ৰায় 53 কোটি টকা। এতিয়া প্ৰশ্ন উঠিছে, ৰাজকোষৰ বিপুল ধন ব্যয় কৰি চৰকাৰে প্ৰকৃততে বিশ্ব ৰেকৰ্ড ক্ৰয় কৰিছিল নেকি? নিউজ ডেস্ক ৰিপৰ্ট, দৈনিক অসম।